এতিয়া আমাৰ তদন্ত আৰম্ভ হৈ গ'ল গতিকে তদন্তত আমি সাক্ষ্য প্ৰমাণো আছে আমি গম পাইছো কেনেকৈ হৈছে আৰু সেই অনুসাৰে দৃষ্টান্তমূলক শাস্তি হ'ব এই বিষয়ে ডক্টৰ কমিউনিটি ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ ৰিএচিয়ৰ্ড ফিল মই কৰাব বিচাৰিছোঁ আশ্বস্ত কৰিব বিচাৰিছোঁ Absolutely no stone will be left unturned to punish the guilty. আৰু ইয়াত দুটা ধৰণৰ গিল্টি গ্ৰুপ আছে এটা গ্ৰুপ ভিতৰত প্ৰকৃতাৰ্থত মাৰপিট কৰোতা যিজন তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰাণহানি কৰাৰ এটেম্প্ট আণ্ডাৰ ছেকশ্যন 307 IPC সেইটোৰ ওপৰত লোৱা হৈছে আৰু লগতে সহায় কৰাৰ কাৰণে তাত এবেটমেণ্ট কৰাৰ কাৰণে বাহিৰত থকা গ্ৰুপটো তাৰো কিছুমান বদমাছ আছে তেওঁলোকে উৎসাহ দিছে আৰু ইয়াত আমি কথা গম পাইছোঁ এখেতলোকৰ লগত কথা পাতি এতিয়া আমাৰ তেওঁলোকৰ আমাৰ এক্সপাৰ্ট আহিছে CID তেখেতলোকে গাইড কৰিব আমাৰ গ্ৰুপটোক আৰু মই কৈছোঁ ইনস্পেক্টৰ নহয় DSP লেভেলত এনকুৱাৰী অফিচাৰ হ'ব মানে গেজেটেড অফিচাৰ কাৰণ থানাৰ OC ইমান সময় নাথাকিব ইমান চিৰিয়াছলি চাবৰ কাৰণে গতিকে আমি অকণমান যিহেতু কোৱালিটি ইনভেষ্টিগেশ্যন বিচাৰিছোঁ আমি সেই মৰ্মে কৰিম আৰু যিকেইটাই কামটো কৰিছে সেইকেইটাই বা তাহাঁতৰ নিচিনা অন্যান্য সমাজত থকা মানুহবোৰে সাৱধান হ'ব লাগে যে এনেকৈ ডক্টৰক ডিউটি কৰি থকা ডক্টৰক বা চিকিৎসাকৰ্মীক অত্যাচাৰ কৰিলে জীৱনটো কষ্টকৰ হ'ব বৰ মানে অসহনীয় হ'ব তেওঁলোকৰ কাৰণে ধন্যবাদ